প্ৰপ'জ কৰাৰ আগতে ৰং এলবামটো যিটো ওলাইছিলে সেই এলবামটো গীতখিনি প্ৰায় আমাক লৈ লিখা ৰং তুমি হ'বানে সেইটো মানে প্ৰশ্ন ইনডাইৰেক্টলি সোধা নিচিনা কথাটো তাৰপিছত সেই গীতটো শুনিলোঁ মেলিলোঁ তেতিয়াও মই সেইটোৱে অনুভৱ কৰিছোঁ যে এনেকুৱা কথা এটা ক'ব নেকি বাৰু সুধিব নেকি বাৰু কেতিয়াবা তেনেকুৱা ধৰণৰ মানে ভাৱ এটা মনত আহিয়ে আছে আৰু তাৰপিছত কঁকাল খামুচীয়া গাল বুলি পিছত কয় আৰু বৰষা যেতিয়া নামে বুকুলে সেই গীতটো জোনাকী দেশৰে সাধু কথা পাওঁ তোমাৰ উঠতে মই কোৱা কথাবোৰ বোলে তাক জোনাকী দেশৰ সাধু কথাৰ নিচিনা লাগে আজিকালি পিছে অকণো নালাগে আজিকালি আগ্নেয়গিৰি স্ফুলিংগ যেন লাগে চাগে বেছি কথা পাতিব নোৱাৰে সেইকাৰণে তাৰপিছত গতিকে সেই কথাবোৰ তেতিয়া মানে মোক লৈ লিখা বুলি কয় আৰু তাৰপিছতো তোমাৰ জ্বলি উঠা জুই হৈ তাৰপিছত তুমি চুলে যে বসন্ত সেই গীতটো একদম সন্মুখত তুমি চোৱা যেতিয়া চকু তুলি